হেল্ল' ষ্টুডেণ্ট, আজি লৈ আহিছোঁ তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ বিহু কুৱেশ্যন পেপাৰটো। তোমালোকে কুৱেশ্যন কেইটা চাই লোৱা, মই এনচাৰ কেইটা দি দিম, চাই ল'বা। আৰু ভিডিঅ'টোত নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। কুৱেশ্যন ওৱানত দিছে তোমাৰ গৰু বিহুৰ বিষয়ে এটি টোকা যুগুত কৰা। ওপৰত লিখা আছে যিকোনো ছটা প্ৰশ্নৰ উত্তৰ কৰা। যিকোনো ছটা লিখিলেই হ'ল। কুৱেশ্যন 2 দিছে তোমাৰ পেপাৰ বিভিন্ন অংশসমূহৰ বিষয়ে থুলমূলকৈ আলোচনা কৰা। 3টো দিছে মুকলি বিহুৰ বিষয়ে এটি টোকা যুগুত কৰা। 4টো দিছে বিহু নাচৰ যিকোনো 3টা ভংগিমা ব্যাখ্যা কৰা। 5টো তোমাৰ দিছে বিহুৱতীয়ে পিন্ধা অলংকাৰৰ এটি বিৱৰণ দিয়া। 6টো তোমাৰ দিছে আলি আই লৃগাঙৰ তাৎপৰ্যৰ বিষয়ে এটি টোকা লিখা। কুৱেশ্যন 7টো তোমাৰ দিছে বড়ো জনগোষ্ঠীৰ বিহু বৈশাগুৰ বিষয়ে বৰ্ণনা কৰা। তোমালোকে কুৱেশ্যন কেইটা চাই লোৱা, মই এনচাৰ কেইটা দিম, লিখি ল'বা। কুৱেশ্যন 8 দিছে ৰাভা জনগোষ্ঠীৰ বহাগ বিহু বিচুৱাৰ বিষয়ে লিখা। কুৱেশ্যন 9টো দিছে কাৰ্বিসকলৰ দমাহী বাদ্য কেইবিধৰ বিষয়ে আলোচনা কৰা। তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ বিহু কুৱেশ্যন পেপাৰৰ থিয়ৰীৰ এইকেইটাই কুৱেশ্যন আছিল। তোমালোকে এতিয়া এনচাৰ কেইটা চাই লোৱা। তোমালোকে চোৱা, ওপৰত কুৱেশ্যন লিখি দিছোঁ, কুৱেশ্যন কেইটা মিলাই তোমালোকে এনচাৰ কেইটা মিলাই লোৱা। আৰু চেনেলত নতুন আহি থাকিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এনচাৰ কেইটা লাগিলে লিখি লোৱা। তোমালোকৰ এক্সামো আহি আছে, বেছি দিন নাই। আৰু এক্সামত ভালকৈ লিখিবা। আৰু কিবা কুৱেশ্যন এনচাৰ বুজি নাপালে কমেণ্টত জনাবা, মই শুধৰাই দিবলৈ চেষ্টা কৰিম। লাগিলে স্ক্ৰীনশ্বট মাৰি লিখি লোৱা। আৰু PDF লিংক লাগিলে কমেণ্টত জনাই দিবা, মই PDF কৰি দি দিম। বুজি নাপালে কমেণ্টত ক'বা কোনটো বুজা নাই, মই কৈ দিম। একো চিন্তা কৰিবলৈ একো নাই, এক্সামত ভালদৰে লিখিলেই হ'ল। এক্সামত 9 পালেই পাছ মাৰ্ক 9 থাকিব। তোমালোকে ধুনীয়াকৈ লিখি আহিবা। 30 মাৰ্কৰ এক্সাম হ'ব। এতিয়া চোৱা, এইখিনি ধুনীয়াকৈ দেখাই আছোঁ। কিবা বুজি নাপালে কমেণ্ট কৰিবা। কুৱেশ্যন 5টো চোৱা কি দিছে। ৰাভা জনগোষ্ঠীৰ বহাগ বিহুৰ বিচুৱাৰ বিষয়ে লিখিবলৈ দিছিল। এইটো ধুনীয়াকৈ লিখি লোৱা। কমন আছে, 2024ত আহিব পাৰে। কুৱেশ্যন 6টো চোৱা কি দিছে। কাৰ্বিসকলৰ দমাহী বাদ্য কেইবিধৰ বিষয়ে আলোচনা কৰিবলৈ দিছে। তোমালোকে ধুনীয়াকৈ লিখি লোৱা আৰু এক্সামত ধুনীয়াকৈ লিখি আহিবা। কিবা বুজি নাপালে ক'বা, দিবলৈ চেষ্টা কৰিম। তোমালোকৰ এইখিনি আছিল HS ফাৰ্ষ্ট ইয়াৰৰ বিহু কুৱেশ্যন পেপাৰৰ 2023ৰ কুৱেশ্যন এনচাৰ।
তোমালোকে ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি ৰাখিবা।